যি ভ্যাকচিন এই মুহূৰ্তলৈকে দিব পাৰে তেওঁলোকক কেনেদৰে ভ্যাকচিন দিয়া হ'ব এই বিষয়সমূহ কিন্তু আজি তাৰিখত আলোচনা কৰা হোৱা নাই আজি তাৰিখত আলোচনা কৰা নাই অসমত কেনেদৰে ভ্যাকচিন উৎপাদন কৰিব পৰা যাব এই বিষয়সমূহ কিন্তু আলোচনা হোৱা নাই এই বিষয়সমূহ আলোচনা নোহোৱাৰ বিপৰীতে সেইসকল ৰাজনৈতিক নেতা আৰু যিসকল নৱনিৰ্বাচিত বিধায়ক আছে তেওঁলোকে আহি আজি অসমত তেওঁলোকে এটা পৰিৱেশৰ সৃষ্টি কৰিছে যে অসমত কোন মুখ্যমন্ত্ৰী হ'ব এই বিষয়সমূহে অসমৰ ভৱিষ্যতটো কি অসমক কেনেধৰণে আগবাঢ়িব এই কথাটো প্ৰমাণ কৰি দিছে তেওঁলোকে যে কেৱল এজন ব্যক্তিয়ে মুখ্যমন্ত্ৰীকে কেনেদৰে হ'ব পাৰি তাৰ সপোন দেখিছে আনসকলে তেওঁ কেনেদৰে মুখ্যমন্ত্ৰী পাতিব পাৰি তেওঁলোকে কেনেদৰে ক্ষমতা ল'ব পাৰি এই ক্ষমতাৰ খোৱা কামোৰা এতিয়া অসমত চলি যাব ক্ষমতা খোৱা কামোৰাৰ বাবে অসমখন যে হিতে বিপৰীত বা অসম যে আকৌ পিছুৱাই যাব যে অসমখন এটা নিৰাত্মক ৰাজনীতি যে অসম পুনৰ এটা আৰম্ভ এই কথাসমূহে কিন্তু এই পৰিৱেশসমূহে আজি দেখোন এই কথাবোৰ স্পষ্ট কৰিছে প্ৰাঞ্জল বৰা বিগত সময়ত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিনতো দেখা গৈছিল যে বিসম্বাদ চলিছিল বিসম্বাদৰ ৰূপমুকনি ঘটিছিল আৰু ঠিক তেনেদৰে বৰ্তমান বিজেপি চৰকাৰ পুনৰবাৰ চৰকাৰ